নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কম সময়তে বনাব পৰা এটা সহজ আৰু টেষ্টি চিকেন ৰেচিপি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চিকেনখিনি মই ভালকৈ চাফাকৈ ধুই লৈছোঁ। চাফা হ'বৰ কাৰণে মই ইয়াত দিছোঁ ভিনেগাৰ এচামুচ আৰু নিমখখিনি দি এনেদৰে ভালকৈ ধুই লৈছোঁ। আপোনালোকে ভিনেগাৰৰ ঠাইত নেমু দিব পাৰে। মাংসখিনি টুকি লৈ এনেদৰে মই লেগ পিচকেইটাত ফালি ফালি দিছোঁ যাতে নিমখ আৰু মছলা ভালদৰে সোমায়। এতিয়া মই পিঁয়াজ ডাঙৰ ডাঙৰ চাই 3টা লৈছোঁ আৰু পিঁয়াজখিনি এনেদৰে মই ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছোঁ। এই ৰেচিপিটোত পিঁয়াজখিনি ডাঙৰকৈ ল'লে ভাল লাগে খাই। মোৰ পিঁয়াজখিনি কাটি হৈ গ'ল। এতিয়া ল'ম মই বিলাহী 2টা। বিলাহী দেখিছে এই ওপৰৰ ডিলটো মই আঁতৰাই লৈছোঁ। এইটো আঁতৰাই ল'লে ভালদৰে সিজে। বিলাহীখিনি মই ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছোঁ, যিহেতু মই কুকাৰতে দি দিম গোটেইখিনি। এতিয়া মই লৈছোঁ নহৰু আৰু জলকীয়াখিনি মই এনেদৰে মাজে মাজে ফালি দিম। ফালি দিলেহে জ্বলাটো ওলাব, নহয় জানো? আপোনালোকে যদি জ্বলা কমকৈ খায় তেন্তে জলকীয়া কমাই ল'ব পাৰে। আমাৰ জ্বলা খোৱাটো হোৱাৰ বাবে জলকীয়া কেইটামান সৰহকৈ লৈছোঁ। এতিয়া লৈছোঁ মই আদাৰ পেষ্টটো। মোৰ সকলোখিনি এতিয়া ৰেডি হৈয়ে গৈছে। এয়া বিলাহী, জলকীয়া, নহৰু, আদা আৰু পিঁয়াজ সকলোখিনি ৰেডি। এতিয়া বলক আমি ৰেচিপিটো আৰম্ভ কৰোঁ। এটা কুকাৰ লৈছোঁ। কুকাৰটোত মই নিৰ্দিষ্ট জোখত তেলটো লৈ লৈছোঁ। তেলটো এতিয়া মই ভালকৈ গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পাছত গেছটো অফ কৰি দিলোঁ। এতিয়া মই দিছোঁ পাঁচফোৰণখিনি দি দিছোঁ, ইলাচি দি দিলোঁ। এয়া দেখিছে। এতিয়া মই নহৰুখিনি দি দিছোঁ, গোটাকৈ ৰখা নহৰুখিনি ইয়াত মই এনেদৰে গৰম তেলতে দি দিছোঁ। অলপ সময় ৰাখি দিলোঁ। এনেদৰে ভালকৈ ভাজি লৈছোঁ। তাৰ পাছত দিম মই পিঁয়াজখিনি। মই পিঁয়াজখিনি দি দিলোঁ। আপোনালোকে তেলটো যাতে ভালকৈ গৰম হয় সেইটো চাব। ইয়াত দেখিছে পিঁয়াজখিনি মই এনেদৰে ৰাখি দিছোঁ অলপ সময়। এতিয়া মই দি দিলোঁ চিকেনখিনি। এতিয়া চিকেনখিনি মই এনেদৰে এড কৰি দিছোঁ। ইয়াত মই কোনো পানী নিদিওঁ, এনেদৰে বনাম। দি দিছোঁ কাটি ৰখা বিলাহীখিনি মই দি দিছোঁ। গোটেই বিলাহীখিনিয়ে দি দিম এতিয়াই। এয়া দেখিছে ভালদৰে মিক্স কৰি দিছোঁ। এতিয়া দিম মই জলকীয়াখিনি আৰু ইয়াত দিম মই আদাৰ পেষ্টটো। হালধি দি ল'লোঁ আৰু দিম মই এতিয়া নিমখখিনি। নিমখ নিৰ্দিষ্ট জোখত দিব। নিমখখিনি এতিয়াই দি দিব, পাছত দিবলৈ নাৰাখিব আপোনালোকে। মাংস কালাৰটো যাতে ভাল হয় তাৰ বাবে মই অকণমান ৰেড চিলি দি দিছোঁ। ৰেড চিলি দি এনেদৰে মিক্স কৰি দিছোঁ গোটেইখিনি। দেখিলে ভালদৰে মিক্স কৰি ল'লোঁ। মিক্স কৰি লৈ এতিয়া মই কুকাৰৰ ঢাকনটো মাৰি দিছোঁ। মাৰি পেলাই এতিয়া মই হাই ফ্লেমত 3টা চিটি মৰাই দিম। তিনিটা চিটি মৰাৰ পাছত মই গেছটো অফ কৰি ৰাখি দিম। গেছটো যাতে কুকাৰৰ সাঁফনিখন নিজে নিজে খোল খায় তাৰ বাবে অলপ সময় ৰ'ব লাগিব। এয়া মোক কুকাৰৰ সাঁফনিখন খোল খাব হ'ল, ঠাণ্ডা হ'ল সাঁফনিটো। খোল খালে দেখিছে।
দেখিছেনে মাংসৰ পৰা এয়া নিজে নিজে পানী ওলাই গ'ল। মইতো পানী অলপো দিয়াই নাছিলোঁ ইয়াত। মই এতিয়া বিলাহীৰ যিখিনি বাকনি আছিলে বাকনিখিনি এৰুৱাই দিম। এতিয়া দেখিছে মই বাকনিখিনি এৰুৱাই দিছোঁ। বাকনিখিনি আপোনালোকে এৰুৱাই দিব, কাৰণ বাকনিখিনি থাকিলে বিলাহীটো ভালকৈ মিক্স হৈ নাযায়। এয়া দেখিছে চিকেন হৈয়ে গৈছে, 90% হৈ গ'ল নেমু। এয়া দেখিলে সিজি গ'ল। মই ইয়াত এতিয়া এড কৰিছোঁ চিকেন মছলা। আৰু দিম মই ধনিয়া পাউডাৰ। ইয়াৰ পাছত দিম মই জিৰা পাউডাৰ। এই সকলোখিনি দি মই এনেদৰে মিক্স কৰি দিছোঁ। মছলাটো মই এতিয়া অলপ বেছিকৈ দি দিছোঁ, কাৰণ আগত একো মছলাই দিয়া হোৱা নাছিলে আৰু মছলাই সোৱাদটো অলপ বেলেগো কৰি দিয়ে নহয়নে। সেই দেখিছে মই এতিয়া পানীটো টুক যাবৰ বাবে ৰাখি দিলোঁ। পানীটো অলপ শুকাই যোৱালৈকে আমি ৰাখি দিম এনেকৈ। এতিয়া মই এচামুচ দৈ দি দিলোঁ। দৈটো নিদিলেও হয়, যদি আপোনালোকৰ ওচৰত দৈ থাকে তেতিয়া দৈ এচামুচ দি দিব। দৈ দিলে এই গ্ৰেভিটো এটা বেলেগ এটা সোৱাদ ওলায়, ভাল লাগে খাই, ডাঠো হয় অকণমান। এয়া দেখিছে মাংস হৈ গ'ল। পানীখিনি যাতে আৰু অলপ শুকাই যায় তাৰ বাবে ৰাখি দিম। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। এনেদৰে অলপ সময় ৰাখি দিলোঁ। এয়া দেখিছে পানীটো শুকাই গৈছে। এতিয়া মই ইয়াৰ লগত এড কৰি দিছোঁ ধনিয়া। আমি গ্ৰেভিকৈ খাম, সেইবাবে এনেদৰে ইমানতে ৰখাই দিছোঁ। এয়া দেখিলে হৈ গ'ল। এয়া মোৰ মাংস ৰেডি। এনেদৰে খাই টেষ্ট লাগিল, সেইকাৰণে ভাবিলোঁ আপোনালোককো ৰেচিপিটো দেখাওঁ। কম সময়তে বনাব পৰা এটা চিকেন ৰেচিপি হয়। বহুত সহজ ৰেচিপিটো আৰু টেষ্টি হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন ৰেচিপিটো। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।